Hello guys, কি খবৰ কুকুৰৰ নেজ যদি সিধা কৰিম বুলি ভাবিছে তেন্তে আপুনি এদিন নহয় এদিন সফল হ'বই কিন্তু এজন মহাপণ্ডিতৰ যদি আপুনি স্বভাৱ চেঞ্জ কৰিম বুলি ভাবিছে তেন্তে বাদ দিয়ক আৰু ভগৱান শ্ৰীকৃষ্ণ এজন মহাপণ্ডিতৰ স্বভাৱ চেঞ্জ কৰিব নোৱাৰিলে সেইবাবে পৃথিৱীলৈ পঠিয়াই দিলে আৰু পৃথিৱীত আহি একে অৱস্থা ইটো পাছত ইটো লিলিমাই কৰা কভাৰ সং এনে বলক বিনা দেৰি নকৰি এজন মহাপণ্ডিতৰ নতুনকৈ কিবা এটা কভাৰ সং ওলাইছে সেইটোৰ ওপৰত আমি দুখোজমান দিওঁ আৰু এক ছেকেণ্ড কৰোণাৰ পৰা হাত সাৰিবৰ বাবে মোৰ ওচৰত এটা নিঞ্জা টেকনিক আছে যদি আপুনি গাৰ্লফ্ৰেণ্ডৰ লগত ক'ৰবাত গৈ থাকোঁতে এখন লৈ যাবলৈ পাহৰে তেন্তে এইটো ভিডিঅ' চাওক আপুনি বিন্দাছ পুলিচৰ পৰা লগতে কৰোণাৰ পৰাও বাচি আহিব পাৰিব লা বসৰি কে বেটে 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 ও বেটা मौज कर दी वाह बेटे वाह अरे वाह शेरो तुम तो मौज कर दी बेटे मौज कर दी वाह शेरो तुम तो वाह शेरो तुम तो এই মানুহৰ চিন্তাধাৰা আমাতকৈ বহু গুণে ওপৰত আমি এনেও ঢুকি নাপাওঁ বাকী মানুহে কি কৰে কৰিব দিওঁ প্ৰথম আপুনি সজাগ হওক বাহিৰলৈ ওলাই গ'লে অন্তত এখন লগাই যাব জীৱনৰ কথা পাতিছোঁ ৰ নিজৰ জীৱনটোতকৈ 10 টকা কেতিয়াও ডাঙৰ হ'ব নোৱাৰে বেলেগৰ কভাৰ চং আৰম্ভ হয় সুন্দৰ ঠাইৰ পৰা কিন্তু এজন মহাপণ্ডিতৰ কভাৰ চং আৰম্ভ হয় ছোৱালী পকৰৰ পৰা আগফালৰ পৰা নাৰীৰ পৰা পেটৰ পৰা পিঠিৰ পৰা পিঠিটো এৰি নিদিলে কেমেৰামেন আৰিফ ভাই চাবা আকৌ পকৰটো জুম কৰোঁতে ভিতৰলৈ সোমাই গুচি যাবাগে আন্ধাৰ পোহৰ JSB বাদ মুকলি কৰিলে My head up when I act, head up that's a fact. Never looking back, I'ma keep myself on track. Keep my head up, staying strong, always moving on. Feel I don't belong, tell my thoughts to move along. Push myself to be the best. ইয়াৰ এটা কভাৰ চং খালে যে বাকীবোৰ নেচালেও হ'ব কাৰণ হলনি নামৰ অকল ছোৱালীজনী আৰু গানটোকে হলনি কৰে বাকীবোৰ একেই থাকে প্ৰথম ছোৱালীজনী ওলাব আৰু ছোৱালীজনী প্ৰাইভেট বস্তুবোৰ সি জুম কৰি দেখাব আগফালৰ পৰা আৰু পাছফালৰ পৰা তাৰপিছত সি ওলাব ছোৱালীজনী পাছফালৰ পৰা আৰু সি ছোৱালীজনী টপিনাটা দেখি পিনে থাকিব নোৱাৰে সেইবাবে খুন্দা মাৰি দিয়ে না এনেকৈ ঠিকে থাকে বা ভিডিঅ'টো চাব পৰা যায় কিন্তু ইয়াৰ পাছত তাৰ ভাবে সূত্ৰবিলাক চেঞ্জ হৈ যায় আৰু সি ছোৱালীজনী সহায় কৰাৰ আচলতে এইডোখৰতে ফেক্স কৰিব বিচাৰে না ছোৱালীজনী ভাল হৈ থাকে সেইবাবে ছোৱালীজনীয়ে মানা কৰি পিনে গুচি যায় কিন্তু লাষ্টত যে ছোৱালীজনী বেয়া হৈ যায় কেলে বাৰু ছোৱালীজনী কামবিলাক বহুত বেয়া কিন্তু ছোৱালীজনী বহুত ভাল আছিল চাগে বুলি লাগে মনতে এক্টিংটো অলপ বেছি হোৱা নাই নে বাৰু অচিনাকি ল'ৰা এটা পাছল বা খুন্দা মৰাৰ পাছত কোনখন বলিউড মুভিত দেখিলে হয় দাঁতকেইটা উলিয়াই পিনে এনেকৈ হিকে হহা আৰু এজন মহাপণ্ডিতৰ এক্টিঙৰ কথা মানে কিনো কম বাপেক চাই পুতেক একেবাৰে চুলিয়া তুলিয়া স্বভাৱৰ কথা ক'ব নোৱাৰি কাৰণ স্বভাৱ পুতেকত থাকি বাপেকৰ বেছি ভাল কলি যুগৰ পুতেক যে এনেকুৱা হ'বই আমিনো কোন চা সত্য যুগৰ जादूगर है क्या तेरे घर पे जादूगर आया था क्या तेरी माँ गई थी जादूगर के पास I'll be number one, working hella hard until I get just what I want, yeah. Rises like the sun, yeah. Fatal like a gun. Shooters gonna shoot and I'm gonna shoot until I fall. Always do it on my own, so I gotta get through it. And the only thing I know. কাজিয়াখনৰ কথা নকওঁগে আৰু একেবাৰে এক্টিঙে কৰি পেলাইছে আৰু কিন্তু এই দুজন মহাপণ্ডিতক চাওক কেনেবাকৈ লাগিছে নে বাৰু দুইটা দুখ পাই পিনে পৰি থকা যেন এইটোক লাগিছে একদম পৰা মাল খাই যেন লেল হৈ পৰি আছে আৰু এইজনৰ মহাপণ্ডিত ভাৱনাত মই JSB ঠাইত হোৱা হ'লে বোপাই চাব পাইছোঁ নহয় তাতে সন্তুষ্ট হয় মই সৰুতে ভাবিছিলোঁ অকল ল'ৰাই জাঙিয়া পেণ্টটো উলিয়াই জিন্সৰ লং পেণ্ট পিন্ধে বুলি কিন্তু নহয় এতিয়া ছোৱালীও পাছ পৰি থকা নাই বাইদেউ এইটো কি ওলাই আছে হয় আমাৰ ল'ৰাবিলাকক কয় নহয় পেণ্টটো খুলি ল বেছি ভাল লাগিব এতিয়া মই কৈছোঁ বাইদেউ আপোনাৰ ওপৰতে খুলি লওক বেছি ভাল লাগিব ইনে কৈছোঁ সম্বন্ধটো বাই হ'ব ন I'll be number one, working hella hard until I get just what I want, yeah. Rises like the sun, yeah. Fatal like a gun. Shooters gonna shoot and I'm gonna shoot until I fall. Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. না আপোনালোকে মোক এটা কথা কওকচোন বাৰু এই ল'ৰাজনক দেখাত কেনেকৈ খাব নোপোৱাৰ নিচিনা লাগিছে হয় আৰু এজন মহাপণ্ডিতেও দিছেগৈ পিছত পানী বটল ল'ৰাটোৱে ভাবিছিলে JSB দাৰ লগত কিবা চান্স এটা পাম চাগে তাতে কিমান টাইম ৰখালা হয় সেইটো শ্বুটিং কৰিবলৈ মোবাইল তুমি অকণ ৰখি দিয়া আমি কিচিং চিনটো কৰি লওঁ এইটো ভুল হৈছে এংগলটো এইটো ল ভুল হৈছে পাছফালৰ পৰা ল এংগলটো সেনেকৈ চাগে বহুত ভুল কৰিছে ন কিচিং চিনটো কৰি থাকোঁতে
এইখিনি ভিডিঅ'ৰ ৰংটো সলনি হৈ গ'ল তাৰ কাৰণটো হৈছে ছোৱালীজনীয়ে ভাবিছে আচ্ছা ইডিট কোনে কৰিছে তেজ খোৱাটোৱে না এটা কথা বুজি নাপালোঁ এই নাম্বাৰটো কেলৈ দি দিব লাগে হয় আচ্ছা কোনোবা ছোৱালীয়ে যদি যোগাযোগ কৰিব বিচৰা JSB দাৰ লগত কভাৰ চং বনাবৰ কাৰণে তেন্তে যোগাযোগ কৰিব পৰা এটাৰ লগত এটা ফ্ৰী ফেমাছ হোৱাৰ লগতে ফেক্সুৱেলৰ হুকটো পাবা থুই ওলাই গৈছে থুই ব্যৱহাৰ কৰিব ফেক্সুৱেল কৰোঁতে ল'ৰাবোৰে ধুনীয়া ছোৱালীজনী দেখিলে তাইক কেনেকৈ পটাব পাৰি তাক চিন্তা কৰে কিন্তু ছোৱালীবিলাকে আইঅ কি যে চিন্তা কৰে আৰু এতিয়া কি বুলি ক'ব আমি এক্টিঙে কৰিছোঁ বলিউডত কৰিছে আমি কৰিলোঁ তাতে কি হ'ল মহাপণ্ডিত কভাৰ চংটোৰ লগত যে বলিউডৰ চংটো মিলাইছ অলপ লাজ লগা নাই নে বাৰু লাজ বুলি কোৱা বস্তুটো থকা হ'লে এনেকুৱা ভিডিঅ' নবনাই মই চুলিখিনি ঠিক কৰিলোঁ ঠিক কৰিলোঁ তাই আহিব কোন আহিছে পাছফালে তাই আহিছে কি হ'ল কোৱা এনেকৈ মোক বহুত কৰি কৈছে এনেকৈ কাৰণে মাত কৰি দিয়া আৰু তোমাক তুমি যি বিচৰা তাকেই দিম সঁচা নে সঁচা যি বিচৰা তাকে দিম মোক লাগে ঠিক আছে দিম আই লাভ ইউ কি কোৱা উঠা এতিয়া আই লাভ ইউ চালু কথা কোৱাৰ সময় নহয় এতিয়া তাইক যুদ্ধ কৰাৰ সময় বুজিলা ব'লা খোজ এই বাইকখন লোৱা এই বাইকখন নালাগে আমি তাৰ যুদ্ধত বিলীন হ'ব লাগিব ঠিক আছে বাইকখন তাৰপিছত আমি এই ৰাতি কথা এনজয় কৰোঁ এইখিনি ভিডিঅ'ত ছোৱালীজনী আহি পিনে তাক ভাল পোৱাৰ প্ৰস্তাৱ দিলে সেইখন বা বুজি পালোঁ কিন্তু সি সেই ৰাতিখন বাইকখন থৈ পিনে ছোৱালীজনী ক'লৈ লৈ গৈছে হয় আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ ইয়াৰ আগৰ ভিডিঅ'ৰ প্ৰথম ভিডিঅ' আছিলগৰাকীৰ লগতে ভাল লগা কমেণ্টটো আপোনালোকে স্ক্ৰীণত দেখাই দিছোঁ আৰু আপোনালোকে নাভাবিছে আপোনালোকৰ কমেণ্টবিলাক মই বেয়া পাওঁ বুলি মই সকলোৱে কমেণ্টবিলাক ভাল পাওঁ কিন্তু এইটো ভিডিঅ' দেখাই দিয়াটো সম্ভৱ নহয় ন আগলৈ আপোনালোকৰ কমেণ্টবিলাক মই দেখা পাম বুলি আশা ৰাখিলোঁ যদি আপোনালোকৰ এইটো ভিডিঅ' ভাল লাগিল লাইক মাৰিব যদি বেয়া লাগে আপোনাৰ ডিছলাইক মাৰক আজিলৈ ভিডিঅ'টো শেষ কৰি দিছোঁ পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাৰিছোঁ বাই বাই